ৰাইজসকল কথাতে কয় বোলে কৃষ্ণই কৰি গ'ল লীলা আমিবোৰে কৰিলে ধৰি বান্ধি কিলা। যদি ধনী মানুহৰ ল'ৰা ছোৱালীয়ে বেয়া কাম কৰে সেইটোৰ বিষয়ে সমালোচনা কৰিবলৈ মানুহে ভয় কৰে, আৰু যদি সাধাৰণ দুখীয়া মানুহৰ ল'ৰা ছোৱালীয়ে বেয়া কৰে মানে সমালোচনাৰ এনেকুৱা ধৰণৰ পাত্ৰ হ'ব তাক ভাবিব নোৱাৰি। সেইদিনা দেখিছোঁ এজনী ছোৱালী এঘৰ মানুহৰ ইমান বেয়া ড্ৰেছ পিন্ধি ৰাস্তালৈ ওলাই আহিছে। একেখন ঘৰতে ল'ৰা থাকে, ককাই ভাই, দেউতাক থাকে, একেবাৰে মানে এবেগেত মানে এটা পেণ্ট পিন্ধিছে আৰু এই পুৰুষে পিন্ধাৰ দৰে কেঁচি গেঞ্জি এটা পিন্ধিছে। এই ঠাণ্ডাটো তাইৰ গাত ইমানেই গৰম লাগিল, এই ঠাণ্ডাটো তাই মানে সেই কেঁচি গেঞ্জি এবেগেতীয়া পেণ্ট পিন্ধি পেলাই চোতাললৈ ওলাই আহিছে। দেখি মোৰ মানে কি ক'ম কি নক'ম ক'বলৈ মন আছিলে, মাক থকা হ'লে ক'লোহেঁতেন বোলো এইবোৰ ড্ৰেছনো পিন্ধাইনে, কিন্তু নক'লে। আজিকালি এইবিলাক চলিছে আৰু এদিনে কওঁতে কৈছে, আৰু ক্ষীণমিন ছোৱালীও নহয়, একেবাৰে শকত ডাঙৰ ছোৱালী। এইবিলাক কথা মানুহে ক'বলৈ গ'লে আকৌ বেয়া হয়। দুখীয়া মানুহৰ হ'লেতো সমালোচনাৰ উপৰিও সমালোচনা। এইবিলাক কথা অলপ মানে মানুহে মানে তেওঁলোকক ক'বলগীয়া হৈছে। এটা সময়ত এই ল'ৰা কিছুমানে যে এচিড ঢালিছিল, চুৰিৰে পেন কাটিছিল, এনেই কটা নাছিল, এইবিলাকৰ কাৰণেই কাটিছিল।